নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় ভালে আছে আৰু মোৰ নতুন ভ্লগলৈ স্বাগতম জনালোঁ। এয়া বজাৰৰ পৰা কি আনিলোঁ, এয়া সৰু সৰু মাছ। এয়া আজি মাছ আনিলোঁ, সৰু মাছ। তাকে এতিয়া মাছ সৰু সৰু মাছ যিহেতু খাবই নাপাওঁ তেনেকুৱা মাছ ন, তো সেইটো কাৰণে দেখি পেলাই লৈ আহিলোঁ আৰু কিছুমান জিন্দা আছে, আকৌ কিছুমান বেপাৰী কি ক'বা পচি গৈছে, তেনেকুৱা পচা মাছো দিছে আৰু উপায় নাই, এনেকুৱা ভালৰ লগতো বেয়াও আহিব ন। এয়া আৰু এয়া হৈছে কাৰাই পোক। এইটোতো খাব লাগিব, বছৰ হৈ গৈছে খাব নোপোৱা, খাব লাগিব ইয়াক। মাটি দালি খাম, যিটো তিয়াই ৰাখিছে, এয়া মাটি দালি তিয়াই ৰাখিছে। অকণমান কঁঠালৰ গুটি, এয়া যিটো মাটি দালি সেইটো উতল ধৰিছে আৰু ইয়াতে কি দিয়া হৈছে, কলখাৰ দিয়া হৈছে তাত। আৰু কৈছিলোঁ যে কঁঠাল গুটি, এয়া কঁঠাল গুটি কেইটুকুৰমান, যিহেতু গৰম পৰিছে সেইটো কাৰণে ভাবিছোঁ আজি মাটি দালি আৰু কঁঠাল গুটিকে খাওঁ। দালি অজৰালোঁ, মাটি দালি অকণ দিছোঁ। তাতে মই আজি একো পিঁয়াজ লগত তেল সম্ভাৰ নিদিওঁ, অকল মই ৰচুন লগতহে দিম। এয়া ৰচুন সৰু সৰুকৈ কুটি লৈছোঁ। খুব ধুনীয়াকৈ উতল ধৰিছে, এয়া গলি গৈছে খুব ধুনীয়াকৈ, এয়া দেখিব পাৰিব। ইয়াত একোৱেই দিয়া নহ'ব, যদি ধনিয়া নহ'লে মান ধনিয়া দিলোঁহেঁতেন খুব টেষ্টি লাগিল হয়। এয়া হৈছে চুকা শাক, লগতে অলপ দুটামান মেষ্টা শাকো আছে, আৰু লগতে এয়া যিটো কেঁচা মাছ সেইটো আমি বইল বনাম। আৰু লগতে মোৰ এয়া হৈছে এই কাৰী পোক, সেইটো দুটাই আছে, এই 2 পিচ ময়ে খাম। ইয়াত যিটো অকণমান তেল দি পেলাই বইল কৰা আছে, তাতে মই অকণমান এই টেঙা পাত দি দিছোঁ। নিমখ হালধি অকণমান দি দিম, নিজৰ কিমান ভাল লাগে কিমান নিমখ দি দিছোঁ, কাৰণ টেঙা হয় তো সেইটো কাৰণে অকণমান নিমখ বেছিকৈ হ'লে ভাল লাগে, আৰু অলপ টেঙা যে দেখিব পাৰিব উতল ধৰিছে। এতিয়া সৰু মাছ দিব দিছে, কিয়নো মা বোলে সৰু মাছটো খাব মন গৈছে টেঙাৰ লগত, সেইটো কাৰণে। আৰু দুটামান বটীয়া মাছ তেনেকুৱা দি দিম আৰু। মই ফ্ৰাই নকৰোঁ, আৰু এতিয়া মই দিম আদা নহৰু যিটো থেকেলি লৈছোঁ সেইটো দি আছোঁ। এয়া নহৰু কেইটুকুৰমান মই থেকেলি লৈছোঁ সেইটো দিছোঁ। আৰু ইয়াতে একো কৰিব নালাগে, কাৰণ মাছটো অলপ সিজিবৰ কাৰণে দিছোঁ, সেইটো কাৰণে। এডাল গছ আছে আৰু চিঙো, পকা জলকীয়া, টেঙা পাতত যিটো টেঙাৰ লগত খায়ো ভাল লাগে নহয়, আকৌ তাজা। ইমান ৰ'দ দিছে, তাৰপৰা চাওকচোন কেনেকুৱা ৰ'দ।
চাব নোৱাৰি ৰ'দত, ইমান ৰ'দ দিছে। এয়া মই কুটি লোৱা জলকীয়া কেইটা দি দিছোঁ। এয়া খুব ধুনীয়াকৈ উতল ধৰিছে আৰু মই চাউলৰ গুড়ি অলপ দি লৈছোঁ, কাৰণ কিয়নো মোক ভাল লাগে আৰু অলপ গোটা হ'ব। আৰু সেইটো আপোনালোকৰ পচন্দ, কিছুমানে দি ভাল পায়, কিছুমানে নিদিয়াকৈও খাব পাৰি, সেইটো নিজৰ সোৱাদৰ ওপৰত কথা হয়। এয়া খুব ধুনীয়াকৈ মাছকেইটা সিজি গ'ল এতিয়া, যিহেতু কেঁচা মাছ দিছিলোঁ আৰু টেঙাৰ পাতত যিহেতু কেঁচা মাছ দি দিলে খুব ধুনীয়া টেষ্ট এটা আহে। এতিয়া মই এটা বাটিত অজৰাই থৈছোঁ। এতিয়া মই আৰু সৰু মাছ ফ্ৰাই কৰিম, যিটো 3টা পিঁয়াজ লৈছিলোঁ, কুটি ল'লোঁ আৰু তাতে সৰু মাছখিনি পূৰা ফ্ৰাই কৰিম, ড্ৰাই ফ্ৰাই কৰিম। এয়া পিঁয়াজখিনি দি দিলোঁ আৰু পিঁয়াজখিনি মই ৰঙা নকৰোঁ, আদা সিজা কৰি ভাজিম আৰু তাত কেঁচা মাছত হালধি সানি ৰাখিছোঁ একেবাৰে আৰু কেঁচা নহৰু কাটি দিছোঁ একেবাৰে। আৰু এতিয়া মই সৰু মাছকেইটা দি দিম আৰু এনেকুৱা মাছ খাবই নাপাওঁ আৰু এতিয়া আৰু লোকেল মাছ কৈ পেলাই যিটো মৰা মৰা মাছ সেইবিলাকে খাব পাওঁ, সেইটো কাৰণে দেখি পেলাই লৈ আহিলোঁ আৰু আজি। এতিয়া নিমখ হালধি অকণমান দি দিম। এয়া খুব ধুনীয়াকৈ হৈ গৈছে, বুজিছে নহয়। আৰু ইয়াৰ টেষ্ট খুব মজা হয়, আপোনালোকেও জানে। আকৌ অকণমান যদি নৰসিংহ পাত দি দিওঁ আৰু মজা লাগিব, নহয় জানো বাৰু। হৈ যাব, ফ্লেভাৰ কাৰণেহে হয়, এইকেইটা হ'ব। এতিয়া ধুনীয়া নহ'লে চলি যাব আৰু। এয়া ধুই ল'লোঁ, হৈ গৈছে। আৰু ইয়াত মই কুটি নিদিওঁ, এনেকুৱা আকৌ টুকি টুকি দিম আৰু, কাৰণ বহুত কোমলীয়া হয়। এতিয়া মই জেচিকাক ল'ব গৈ আছোঁ আৰু গৈ আহি পেলাই ভাত চাত খাম আৰু। জেচিকা স্কুল আহি পালোঁ, তাইক এতিয়া দিছোঁ কিবা খাবৰ কাৰণে, খাই বোলে স্কুল পালে তাইও ময়ো। এয়া আমি আহি ফ্ৰেছ হৈ এতিয়া ভাত বাঢ়া ষ্টাৰ্ট কৰি দিলোঁ। এয়া হৈছে কঁঠালগুটি আৰু মাটি দালিৰ খাৰ যিটো আছিল সেইটো ৰেচিপি। এতিয়া লৈছোঁ যিটো সৰু মাছ ড্ৰাই ফ্ৰাই আছিল সেইটো লৈছোঁ, আৰু এতিয়া লৈছোঁ যিটো পিঁয়াজ আৰু যিটো কাৰে পোক আছিল সেইটো ফ্ৰাই কৰি পেলাই লৈছোঁ, আৰু কেঁচা পিঁয়াজ লৈছোঁ কেইটুকুৰমান। ৰেচিপি আৰু খাম আৰু, যিহেতু গৰম বহুত, তো সেইটো কাৰণে গৰমৰ কাৰণে মাটি দালি বনাইছোঁ, দেখাইছিলোঁ, আৰু সৰু মাছ এয়া হৈছে পিঁয়াজ আৰু জলকীয়া, একদম গছৰ জলকীয়া ছিঙি আনিছোঁ আৰু টেঙা দেখাম। এতিয়া খাম মই কাৰি পোক, যিটো বহুত বছৰ আগতে খাইছিলোঁ আৰু কিমান বছৰ হ'ল খোৱা নাই গম নাপাওঁ, কাৰণ কিয়নো আজিকালি নাপায়েই, যিহেতু আজিকালি পথাৰো নাই তেনেকুৱা, তো সেইটো কাৰণে 2 পিচ পাইছিলোঁ, তাকে মই খুজি পেলাই লৈ লৈছোঁ খুৰাজনৰ পৰা। এবাৰ মই টেষ্ট কৰিব লৈছোঁ, যিটো চুকা শাক আৰু মেষ্টা শাকেৰে মিক্স কৰি কেঁচা মাছ বইল বনাইছিলোঁ সেই ৰেচিপিটো। আৰু গৰমত টেঙা তৰকাৰী খাব মন যায়, নহয় জানো বাৰু, যিহেতু ইমান গৰমত একো ভাজা পোৰা খাব মন নাযায়, বইল খাৰ তেনেকুৱাই খাব মন যায়, তাকেহে মই বনাই পেলাই খালোঁ আজি। আজিলৈ ইমানতে সামৰিলোঁ মোৰ ভিডিঅ', আৰু কেনেকুৱানো পালে ভ্লগটো চাই কমেণ্টত জনাবচোন, আৰু যদি ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু নেক্সট ভিডিঅ'লৈ আকৌ লগ পাম বুলি আশা ৰাখিলোঁ। আজিলৈ বাই বাই।